নমস্কাৰ বন্ধুসকল, গৌতম ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আৰু মই লৈ আহিছো আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'। বন্ধুসকল, যেনেধৰণে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল একেৰাতিৰ ভিতৰতে ৰাণু মণ্ডল, তেওঁ গৈ বৰ্তমান মুম্বাইত হিমেশ আৰ্চিয়ানৰ সৈতে যেনেধৰণে গীত গাবলৈ এটা মঞ্চ পাইছে, ঠিক তেনেধৰণে পশ্চিমবংগৰ এগৰাকী মহিলা বৰ্তমান ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। তেওঁৰ নাম হৈছে বিপাশা দাস। বন্ধুসকল, মই আজি লৈ আহিছো তেওঁৰ এটি সুললিত কণ্ঠৰ গীত, বিপাশা দাসৰ এটি গীত লৈ আহিছো। তেওঁ এখন সৰু চাহৰ দোকান দি আছিল, যিহেতু তেওঁক গানৰ শিক্ষা দিবলৈ বা তেওঁক গানৰ ওপৰত অকণমান অধ্যয়ন কৰাবলৈ তেওঁৰ পৰিয়াল অসমৰ্থ হৈ আছিল, যিহেতু তেওঁ আৰ্থিকভাৱে দুৰ্বল। গতিকে তেওঁ নিজে গান শুনি তেওঁ নিজে অভ্যাস কৰিছে গান গাবলৈ, আৰু এনেকুৱা সুন্দৰ গীত গাইছে। হাইলাখ লতা মংগেশকাৰৰ আগতে তেওঁ গানখিনি গাইছে, তেনেকৈ তেওঁ বহুত সুন্দৰকৈ গাইছে। মই আজি তেওঁৰ এটি কণ্ঠ লৈ আহিছোঁ। সেই গীতটি আপোনালোকে চাওক, আৰু তেওঁৰ গীতটি আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে তেওঁ আৰু অকণমান আগবাঢ়ি যাব পাৰে। जरा देख ले आके परवाने, तेरी कौन सी है मंजिल, कहीं दीप जले कहीं दिल। जरा देख ले आके परवाने, तेरी कौन सी है मंजिल, कहीं दीप जले कहीं दिल। दुश्मन है हजारों यहाँ जान के, जरा मिलना नजर पहचान के। दुश्मन है हजारों यहाँ जान के, जरा मिलना नजर पहचान के। कहीं रूह भी है कातिल, जरा देख ले आकर परवाने, तेरी कौन सी है मंजिल, कहीं दीप जले कहीं दिल। তো বন্ধুসকল, এয়াই আছিল বিপাশা দাস। তেওঁৰ গীতটি আপোনালোকৰ কেনে লাগিল মোক কমেণ্ট কৰিব, আৰু যদি ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে তেওঁ আৰু অকণমান আগবাঢ়ি যাব পাৰে, তেওঁ যাতে আৰু অকণমান উন্নত এটা মঞ্চ পায়। গতিকে বন্ধুসকল, ভিডিঅ'টি ইমানে আছিল। যদি ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটোত যদি প্ৰথম আহিছে তেনেহ'লে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন মই আপোনালৈ সদায় আগবঢ়াই লৈ আহিব পাৰোঁ। ধন্যবাদ।